হাই ফ্ৰেণ্ডছ, আপোনাৰ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ কাপোৰ এযোৰ বনাবলৈ আৰম্ভ কৰিছিলোঁ, সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লকচোন মই কাপোৰযোৰনো কেনেকৈ বনালোঁ চাওঁ। ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে বুজিবলৈ সুবিধা হ'ব। কাপোৰযোৰ বনাবলৈ মই এনেদৰে উকা এইযোৰ বেলজিয়াম পাট, কিছুমানে মিক্স পাট বুলিও কয় বহুতে, লৈ লৈছোঁ। আৰু এয়া মই তিনিটা কালাৰত লেচ লৈ লৈছোঁ, ব্লু, ৰেড আৰু পিংক। আৰু এতিয়া আমাক লাগিব এটা ফেব্ৰিক, মই গ্ৰীণ কালাৰ লৈছোঁ, এইটো লাইট গ্ৰীণ 12 লৈছোঁ। আৰু লাগিব এইটো 0 চাইজৰ মই ৰাউণ্ড ব্ৰাছডাল লৈছোঁ। আৰু আমাক লাগিব এনেকুৱা ফেব্ৰিক গ্লু আৰু এনেকুৱা এটা কৰ্চেট গুলি, মই পিংক কালাৰ লৈছোঁ কৰ্চেট গুলিটো। এতিয়া মই এই লেচখিনি ফুলখিনি এপাহ এপাহকৈ কাটি ল'ম। এয়া ধুনীয়াকৈ এপাহ এপাহ হৈ আছে, মই এনেদৰে কাটি লৈছোঁ এপাহ এপাহকৈ। মই গোটেইকেইডাল লেচৰ পৰা এনেদৰে কাটি ল'ম। এয়া চাওকচোন, মই ব্লুখিনি আগতে কাটিলোঁ আৰু এয়া পিংকখিনিও কাটিলোঁ, ৰেড গোটেইখিনি মই কাটি ল'লোঁ। এতিয়া মই তলত এখন বেয়া বিচনা চাদৰ পাৰি লৈছোঁ আৰু তাৰ ওপৰত মোৰ এইখন চাদৰখন মই এনেকৈ মোকালি লৈছোঁ। আৰু মই এই ফুলপাহ মই কৰ্ণাৰ দুটাত দিম, আঁচলৰ মানে কৰ্ণাৰখিনিত মই এই ফুলপাহ কৰিম। আৰু এই ফুলপাহ মই মাজৰ বুকুৰ ফালে থকাকৈ এনেকৈ কৰিম। আৰু এইটো মই মেখেলাত আৰু গাত অকণমান দি দিম। এতিয়া মই এয়া ফুলপাহ তলত লৈ পিনে এনেদৰে চাদৰখনৰ তলত লৈ এনেদৰে আঁকি ল'ম। চাদৰখন হোৱাইট বাবে মই কাৰ্বন পেপাৰ লোৱা নাই। এতিয়া মই পেঞ্চিল এডালেৰে ধুনীয়াকৈ ফুলখিনি আঁকি ল'ম। মই এনেদৰে ৰাউণ্ড ৰাউণ্ডকৈ চাদৰখনত আঁকি লৈছোঁ। চাওকচোন, মই এনেদৰে ধুনীয়াকৈ ফুলখিনি আঁকি ল'লোঁ। আৰু এয়া চাওক, মোৰ ফুলখিনি অঁকা হৈ গ'ল। দুইটা কৰ্ণাৰত মই এনেকৈ দিম আৰু এইটো মই ছাইডত দি দিম। ফুলখিনি মই যেতিয়া কালাৰ কৰিম বা এপ্লিকখিনি লগাম, তেতিয়া ডিজাইনটো ভালকৈ ফুটি উঠিব, তেতিয়া কেনেকৈ কৰিছোঁ গম পাব। আৰু এতিয়া মই কাটি লোৱা ফুলখিনি এইটো ফেব্ৰিক গ্লুটোৰে ৰাউণ্ড ৰাউণ্ডকৈ মই যোনখিনিত আঁকি লৈছিলোঁ ফুলটো, এই ফুলকেইপাহ তাতে মিলাই পিনে বহুৱাই গৈছোঁ। এই গ্লুটোৰে এনেকৈ এপ্লিকবিলাক লগালে এৰি যোৱাৰ কোনো চান্স নাথাকে। মোৰ ফুলখিনি লগোৱা হৈ গ'ল। এতিয়া মই এনেদৰে পাতখিনি, যিখিনি মই লতাৰ নিচিনা পাত আঁকিছিলোঁ, সেইখিনি মই এতিয়া গ্ৰীণ কালাৰ দি এনেদৰে ফেব্ৰিক কৰি ল'ম। চাওক, মই 0 চাইজৰ ব্ৰাছডাল লৈছিলোঁ, ৰাউণ্ড ব্ৰাছ, সেইডাল দি মই এনেদৰে ফেব্ৰিক কৰি গৈছোঁ। এনেদৰে মই পাতখিনি ফেব্ৰিক কৰি ল'ম। আপোনালোকে শেষলৈ ধুনীয়াকৈ চাই যাব, তেতিয়াহ'লে মই কেনেকৈ কি কৰিছোঁ বুজি পাব। এতিয়া মই এইখিনি পাতখিনি ধুনীয়াকৈ ফেব্ৰিক কৰিলোঁ। এইটো মোৰ ফুলটো, আৰু কাম বাকী আছে, আপোনালোকে চাই যাব। মই 4টা কৰ্ণাৰত এনেদৰে ফুলটো আঁকিছোঁ। আৰু এতিয়া মই ইয়াত ফেব্ৰিক গ্লুটো দি পিনে এনেকৈ মিৰৰ ৱৰ্ক কৰিছোঁ। এইখিনি মোৰ অৰিজিনেল মিৰৰ হয়, মই অনলাইনৰ পৰা লৈছিলোঁ। এনেকৈ ফুলকেইপাহৰ মাজত মই এটা এটা ৰাউণ্ড মিৰৰ দি গৈছোঁ। আৰু এইটো মোৰ বুকুৰ মানে মাজভাগত থকাকৈ মই এই ডিজাইনটো কৰিছিলোঁ। আৰু এতিয়া মই এই কৰ্চেট গুলিটোৰে এই ডট ডটখিনি ফিল কৰি যাম। মই এনেদৰে গুলি বেজীত সুমিয়াই লৈছোঁ আৰু তলফালে এইটো গাঁঠি এটা মাৰি লৈছোঁ। আৰু মই এনেদৰে ফ্ৰেমত লৈ লৈছোঁ, আপোনালোকে লক্ষ্য কৰিছেই, আপোনালোকেও ফ্ৰেমত লৈ ল'ব। এতিয়া মই বেজীটো এনেই তলফালেৰে সুমিয়াই বেজীটোৰ আগত এনেদৰে দুটা পাত লগাই আকৌ মই বেজীটো তলেৰে উলিয়াই নিছোঁ। চিলাইটো একেবাৰে সহজ, আপোনালোকে ভালকৈ লক্ষ্য কৰিলে বুজি পাব মই কেনেদৰে কৰি গৈছোঁ। আপোনালোকে চাই যাব। চাওক, মই গোটেইখিনি এনেদৰে কৰি ল'ম। নিশ্চয় বুজিব পাৰিছে মই কেনেদৰে কৰিছোঁ। এনেদৰে মই গোটেইকেইপাহ ফুলতেই এনেদৰে ডটখিনি দি যাম। আৰু এতিয়া মই তলফালেৰে বেজীটো উলিয়াই এনেকৈ গাঁঠি এটা লগাই কেঁচিৰে কাটি ল'লোঁ। এইটো চাওকচোন। আৰু মই এনেদৰে গোটেই
ভিতৰৰ ফালেও এপাহ এপাহ ফুল লগাই ল'লোঁ। এইখন মোৰ চাদৰখনৰ সম্পূৰ্ণ ডিজাইনটো আৰু আনফালে ফুলৰ ৰঙেৰে এয়া দহি উভতি ল'লোঁ। কাপোৰযোৰ বৰ মৰম লাগিছে নহয়নে বাৰু? আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? আৰু এইখন হৈছে মোৰ মেখেলাখনৰ ডিজাইনটো মই এনেকৈ কৰিলোঁ। মেখেলাখনো মৰম লাগিছে নহয়নে? এতিয়া মোৰ এইযোৰ সম্পূৰ্ণ ডিজাইনটো মই বুকুৰ ফালে কেনেকৈ দিছিলোঁ চাওক। কাপোৰযোৰ কেনেকুৱা লাগিল বাৰু আপোনালোকৰ মতামতসমূহ জনাবচোন আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।